হাই গাইজ, নিখিললৈ ৰষ্টলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানে আমি ইয়াত কিছুমান অসমীয়া গানৰ বিষয়ে কথা পাতোঁ, কিছুমান গানৰ ৰোষ্ট বনাওঁ। আজি এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল আইকনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব। তেতিয়াহে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে অতি সোনকালে পাই থাকিব। আজিও এটা গানৰ বিষয়ে কথা পাতিবলৈ ওলাইছোঁ আৰু গানটো কেনেকুৱা হয় আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ষ্টাৰ্ট। কি মানে কিবা ভূতৰ চিনেমা দেখুৱাব নেকি? বাপৰে, মিউজিক যিহে লগাইছে, ভূতৰ চিনেমাটো ইয়াত অলপ ভাল মিউজিক লগায়। মানে কি সৰু ল'ৰা ছোৱালীয়ে যদি এইটো গান শুনে মানে ভয়তে পেঁপুৱা লাগি যাব। আৰু তাত থোপ্ৰা, বাপৰে, চাই থাকক গানটো চাই থাকক। বাপৰে বাপ, তাৰ থোপ্ৰাই মানে প্ৰতিটো গায়কৰে সন্মান খালে, মানে বেলেগ একোৱে নাই। গায়কবিলাকৰ তলত পেলাব আৰু কি কৰিব, বেলেগটো একোৱে কৰিব নোৱাৰে। এইটো একো মানে অৰ্থ গানৰ একো অৰ্থ নাজানে, কিবা শব্দ আং শব্দ লগাই পেলাই কিবা বকি দিব। কোনোবা বুজি পাওক বা নাপাওক, সি বকাটো বকিয়ে যাব। মানে এইবিলাক দেখিলে মোৰ খং উঠি আহে, কি যে কৰিম ইহঁতক লৈ। ইয়াক আমাৰ ছাগলীটোৰ নিচিনাই লাগিছে। আমাৰ ছাগলীটোৱে যেনেকৈ মানে বেবাই থাকে ন, ই সেনেকৈ বেবাই আছে। পুৰা ছেম ছাগলীটোৰ দৰে লাগিছে। বাকী ধৰক আমাৰ ছাগলীটো দেখাত তেনেকৈ তাৰ দৰে কলা মলা, সিও আমাৰ ছাগলীটোৰ দৰে দেখাত কলা মলা। দাঢ়ি অলপ আছে মানে থুতুৰিত, আমাৰ ছাগলীটোৰো অলপমান আছে। ছেম তাৰ দৰে আৰু। চাই থাককচোন গানটো। নিজৰ খাইছো নিজৰ পিন্ধিছো নাই লাজ কাজ, মদ খোৱা মদাহি দিল আছে চাফ, আবে মৰ্নিং ইভিনিং ফুল টাইম চাৰ্জ, সাদা পালি মলিবলে লাগে হেনো লাজ, আবে ডক্টৰ প্ৰফেচৰ চবে পাতে হাত। দাদা অলপ হ'ব নেকি? ই মানে কি বকি আছে, গানৰ নামত এইবিলাক কলংক ন। কি যে বকি আছে। এটা কথা কিন্তু সঁচা কৈছে, ডক্টৰ ইঞ্জিনিয়াৰ যিমানে নহওক, যেতিয়া ধৰক কোনোবা এজনে ধৰক চাধা মাৰি থাকে নহয়, তেতিয়া সকলোৱে কয় দাদা অলপ হ'ব নেকি। এইটো কিন্তু একদম ৰাইট কথা কৈছে। বাকী একো ভাল লগা নাই ইয়াৰ গানৰ। এইটো কিবা গান হ'ল নেকি? এজন বন্ধুৱে কমেণ্ট কৰিলে, সেইকাৰণে বনালোঁ ভিডিঅ'। মই খাম চেৰা ভাত, আমি তিনি পতি নেখেলো ডাইচ, খেলিম ডাইচ, কিমান আৰু চলাই ফুৰিম R15, আমি মোক লাগে হাই ফাই মডিফাইড বাইক। এডিটিঙৰ বাপৰে বাহাদুৰি। আমি আগতে যেতিয়া প্ৰথম মোবাইল লৈছিলোঁ নহয়, এনেকৈ এডিটিং কৰিছিলোঁ। মানে কি হয়, নিজকে কেতিয়াবা কিছুমান বস্তু ভাল লাগে, কিন্তু এইটো এতিয়া বুঢ়াই হ'ল। এইবিলাক এডিটিঙত দিয়াৰ কাৰণে নাচা যায় ন। আৰু কি কৈছে, 22 মুঠি নাখাই চেৰা ভাত খাব। দেউতাক লাখপতি যে, আৰু কি 3 বাতি নাখালে দাইচ, সেই খালে। বাপৰে, যোৱাটোতো যোৱাই হয় ন, 3 বাতিয়ে হওক বা দাইচে হওক। আৰু কি R15 নচলাই, তাক মডিফাই বাইক লাগে। তই মডিফাই বাইক লাগে, তই নিজে কিনি ল। এইবিলাক ক'ৰ কি গান বনাইছো বাবা। বাইকত নাথাকিব লুকিং গ্লাছ, আবে হাইৱেত নাপাবি মোৰ পৰা চাই। বাইকত লুকিং গ্লাছ নালাগে। পুলিচক ফাইনটোতো মই নিদিওঁ ন। পুলিচক ফাইনটো সিয়ে দিব। কেতিয়াবা কিবা ভুল কৰিব, ফাইনটোতো সিয়ে দিব। বাকী এইভাগে আপোনাৰ কি হয়, তাৰ সি বোলে চাইডে নিদিয়ে। কেতিয়াবা কোনোবা মাৰি থৈ গুচি যাব। তোৰ দৰে চেৰা বুলিয়াতো আৰু বহুত আছে ন। তই যে অকল চেৰা বুলিয়া সেইটো নহয়, তোৰ দৰে চেৰা বুলিয়া বহুত আছে। কেতিয়াবা চাইড নিদিব, কোনোবা মাৰি থৈ গুচি যাব। মোৰনো কি আহে যে, মা দেউতাই দুখ কৰিব হয়নে। এনেকুৱা কৰিব নালাগে। ই পাগল যে, সেইকাৰণে কৰি আছে। পইচা লয় মৰত নাই জাল, ফুল প্লেট খাই লবি ৰুটি আৰু ডাল, আবে ককটেল কৰি লবি বিয়েৰ আৰু মাল, গাহৰি পুৰি লবি চৰ্বি আৰু ছাল, আবে এক পিচ চুবা আৰু এক প্লেট দাল। ই কোনোবা যদি নাজানে, ইয়াৰ পৰা শিকি ল'ব। ই বহুতখিনি শিকাই আছে। ই তাৰমানে কি হয়, বাৰলৈ নাযায়, কাৰণ ইয়াৰ পকেটত মাল নাই, মানে পইচা নাই, সেইকাৰণে বাৰলৈ যাব নোৱাৰে। আৰু কৈছে ৰুটি আৰু ডাল এক প্লেট বজাই ল'ব লাগে, ফুল প্লেট,
তাৰপিছত আপোনাৰ ককটেল কৰি বিয়াৰৰ মাল খাব লাগে বিহাৰী তাৰপিছত গাহৰি চাল পুৰি গাহৰি চাল আৰু এইটো চৰ্বি পুৰি লৈ মাল খাব লাগে ভাল বস্তু শিকাই আছে কিন্তু পাগলবোৰে যে কি গান বনাব আৰু একদম মাথা চাথা নষ্ট কৰিছে মানে ভাল মানুহখিনিকো ইহঁতে মানে বেয়া কৰি হেৰিব তাৰমানে গানৰ প্ৰতি আসক্তি নোহোৱা হ'ব ঘৰুৱাটোত মন আমি কম দামী হ'লেও কুইক একচন নিচা যদি কম হয় ৰিম জিম মন আমি বেছি যদি নিচা হয় আই এম দ্য গড বিন্দাস ভাই এই বেলি ঘৰখনি পাতিবিনে নাই বিন্দাস ভাই লিপু এজনী চাইছনে নাই গাঁৱলীয়া ছোৱালীৰ কিনো চাবি গাল আবে দুদিনতে ওলাই পৰে অৰিজিনেল চাল গাঁৱলীয়া ছোৱালী মই পাওঁ ভাল আবে দেখিলেই ৰঙা পৰে দুয়োখনি গাল পিঠা পনা সাজি দিব আছে ঠেকি শাল আবে বিহুৱানো বৈ দিব আছে তাত গৰমত বিচনীৰে বিচি খুৱাব জুতি লগা বিধে ৰান্ধি বাঢ়ি খুৱাব ফুৰা চকা কৰাটো টেনচন নাই চিম্পল লিভিং এণ্ড থিংকিং হাই চিম্পল লিভিং এণ্ড থিংকিং ক'ৰ কি যে গানবিলাক বনাই আছে তাৰমানে মদৰ ওপৰত কিবৰ ওপৰত এইবিলাক কিবা গান হ'ল নেকি মানে কি হয় জানানে ইহঁতে মানে নিজৰ ফেমাছ কৰিবৰ কাৰণে মানে কি হয় মাজতে যে ৰাহুলে কিবা এটা গান বনাইছিলে সেইটো গান মানে কি হয় এইটো গান নাছিলে তাৰমানে তাক কোনো চিনি নাপায় নিজক ফেমাছ কৰিব লাগে যেনেকৈ কি নহয় কেনেকুৱা এটা গান উলিয়াই দিছিলে ইও তেনেকুৱাই ধৰক কি হয় যি আং বাং শব্দ লগাই মানে কি হয় নিজক ফেমাছ কৰিব লাগে ন সেইকাৰণে গান এটা বনাই দিছে কিন্তু এনেকুৱা গান বনাই ফেমাছ হোৱাতকৈ ভাল গান তোমাৰ টেলেণ্ট আছে ন তোমাৰ টেলেণ্ট মই জানো বহুতেই জানে কাৰণ সকলো এইটো গান গায়ক হয় চ' গায়কৰ টেলেণ্টখিনি দেখুৱাই দিয়ে এইবিলাক আং বাং শব্দ লগাই গান গাই লাভ নাই ভাল শব্দৰে গান গোৱা ময়ো গানক শ্ৰদ্ধা কৰোঁ মইতো বেয়া নাপাওঁ গানক শ্ৰদ্ধা কৰোঁ কিন্তু এইবিলাক দেখিলে মোৰ খং উঠে বেয়া লাগে কাৰণ ধৰক বহুত জ্যেষ্ঠ গায়ক আছে সেইবিলাকৰ প্ৰতি বেয়া লাগে অসন্মান নকৰিবা গানক দেই চ' ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই যদি এইটো ভিডিঅ' আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়াহে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সকলোতকৈ সোনকালে পাই থাকিব আৰু ধৰক আপোনালোকৰ তাত যদি এনেকুৱা কিছুমান গান আছে তেতিয়াহ'লে আমালৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰে আমাৰ হোৱাটছআপ নাম্বাৰটো হ'ল 6003111449 6003111449 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ যোগে কৰিব পাৰে কিন্তু ধৰক এইটো নাম্বাৰত কল নকৰিব অনলি হোৱাটছআপৰ কাৰণে হয় চ' আৰু আপোনালোকক ধৰক এনেকুৱা ভিডিঅ' বনাই যাম বুলি মই আশা কৰিছোঁ কিন্তু ধৰক কিছুমানে কমেণ্ট কৰে হয় গানক শ্ৰদ্ধা কৰে মই জানো কিন্তু ধৰক এইবিলাক গান সহ্যও নহয় চ' ফ্ৰেণ্ডছ আজিলৈ বিদায় আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম